আজি আমি কম্পিউটাৰত উইণ্ডোজ 7 ইনষ্টল কৰিব শিকিম। উইণ্ডোজ 7ৰ কেইবাটাও এডিশ্যন বা ভাৰ্চন আছে, যেনে হোম প্ৰিমিয়াম, প্ৰফেশ্যনেল, আল্টিমেট আদি। আৰু ইয়াৰে দুটা চিষ্টেম টাইপ থাকে, 32 বিট বা 64 বিট। আজি আমি উইণ্ডোজ 7 আল্টিমেট 32 বিট ভাৰ্চনটো ইনষ্টল কৰিম আৰু ইয়াৰ বাবে মই উইণ্ডোজ 7ৰ DVD ব্যৱহাৰ কৰিম। আমি একে প্ৰক্ৰিয়াৰে উইণ্ডোজ 7ৰ যিকোনো এডিশ্যন ইনষ্টল কৰিব পাৰোঁ, কাৰণ প্ৰতিটো এডিশ্যনৰ ইনষ্টলেশ্যন প্ৰক্ৰিয়া একে হয়। উইণ্ডোজ 7 ইনষ্টল কৰিবৰ বাবে প্ৰথমতে উইণ্ডোজ 7ৰ ডিভিডিখন কম্পিউটাৰত ভৰাই ল'ব লাগিব আৰু বায়ছ উলিয়াই বুট মেনুত গৈ ফাষ্ট বুট ডিভাইচ CD বা DVD ROM বাছি ল'ব লাগিব। বায়ছত সোমাবৰ বাবে কম্পিউটাৰ অন কৰোঁতে ডিলিট কি, F10, F11, F12 আদি কি বেলেগ বেলেগ কম্পিউটাৰত ব্যৱহাৰ হয় আৰু বায়ছৰ পৰা ওলাই আহিবৰ হ'লে F10 প্ৰেছ কৰিব লাগে। ফাষ্ট বুট ডিভাইচ বাছি লোৱাৰ আৰু এটা উপায় হ'ল কম্পিউটাৰ অন কৰি F8 বা F9 প্ৰেছ কৰি ডাইৰেক্ট বুট মেনু উলিয়াই ল'ব লাগিব আৰু ইয়াৰ পিছত CD বা DVD ROM ড্ৰাইভ বাছি লৈ এণ্টাৰ প্ৰেছ কৰিব লাগিব। ইয়াৰ পিছত এই ব্লেক স্ক্ৰীনখন দেখা যাব আৰু ইয়াতো আমি এণ্টাৰ প্ৰেছ কৰিব লাগিব। এতিয়া ইনষ্টলেশ্যন উইণ্ডোখন আমি দেখা পাইছোঁ। ইয়াত লেংগুৱেজ টু ইনষ্টল ইংলিছ বাছি ল'ব লাগিব আৰু টাইম এণ্ড কাৰেঞ্চি ফৰ্মেট ইংলিছ ইণ্ডিয়া বাছি ল'ব লাগিব। ইয়াৰ পিছত তলত থকা নেক্সট বুটামত ক্লিক কৰিব লাগিব। এতিয়া এই ইনষ্টল বুটামত ক্লিক কৰিলে আমাৰ ইনষ্টলেশ্যন ষ্টাৰ্ট হ'ব। এতিয়া আমি মাইক্ৰ'ছফ্ট ছফ্টৱেৰৰ লাইচেন্স টাৰ্ম পেজটো দেখা পাইছোঁ। ইয়াত আই একচেপ্ট দ্য টাৰ্ম চেক বক্সটোত ক্লিক কৰি নেক্সট বুটামত ক্লিক কৰিব লাগিব। এতিয়া উইণ্ডোজ নতুনকৈ ইনষ্টল কৰিবৰ বাবে তলত থকা কাষ্টম অপশ্যনটোত ক্লিক কৰিব লাগিব। এতিয়া আমি ইয়াত এই কম্পিউটাৰটোত থকা হাৰ্ড ডিস্কৰ পাৰ্টিশ্যন কেইটা দেখা পাইছোঁ। ইয়াত পাৰ্টিশ্যন 1, 2, 3, 4 আছে। ইয়াৰ 1 নম্বৰ পাৰ্টিশ্যনটো ৰিজাৰ্ভ হৈ থাকে, তাত 100 MB চাইজ সোমাই থাকে। এতিয়া আমি 2 নম্বৰ পাৰ্টিশ্যনটোত আমাৰ উইণ্ডোজটো ভৰাব পাৰিম। তো সেইবাবে মই 2 নম্বৰ পাৰ্টিশ্যনটোত ক্লিক কৰিছোঁ। এতিয়া তলত থকা ড্ৰাইভ অপশ্যনত ক্লিক কৰিব লাগিব আৰু 2 নম্বৰ পাৰ্টিশ্যনটো ফৰ্মেট কৰি ল'ব লাগিব। ফৰ্মেটত ক্লিক কৰিছোঁ, ইয়াত অ'কে কৰিছোঁ। যদি আমাৰ হাৰ্ড ডিস্কটো নতুন হয় আৰু পাৰ্টিশ্যন কৰা নাথাকে, তেন্তে এই ড্ৰাইভ অপশ্যনত গৈ হাৰ্ড ডিস্কটো কেইবাটাও পাৰ্টিশ্যন কৰি ল'ব পাৰোঁ। 2 নম্বৰ পাৰ্টিশ্যনটো ফৰ্মেট হৈ গ'ল। এতিয়া আমি তলৰ নেক্সট বুটামত ক্লিক কৰিম। এতিয়া ইনষ্টলেশ্যনৰ ষ্টেপবোৰ ষ্টাৰ্ট হৈছে। প্ৰথমতে কপিং উইণ্ডোজ ফাইলছ হৈ গ'ল। ইয়াৰ পিছত আহিছে এক্সপাণ্ডিং উইণ্ডোজ ফাইলছ। এক্সপাণ্ডিং উইণ্ডোজ ফাইলছ কমপ্লিট হৈ গৈছে। এতিয়া ইয়াৰ পিছত আহিব ইনষ্টলিং ফিচাৰ্ছ আৰু ইয়াৰ পিছত আহিব ইনষ্টলিং আপডেটছ। আৰু এতিয়া ষ্টাৰ্ট হ'ব শেষত থকা কমপ্লিটিং ইনষ্টলেশ্যন। ইয়াত কম্পিউটাৰটো এবাৰ ৰিষ্টাৰ্ট হ'ব। কম্পিউটাৰটো ৰিষ্টাৰ্ট হৈ গৈছে। এই কমপ্লিটিং ইনষ্টলেশ্যন পাৰ্টটোত অলপ সময় লাগে। কম্পিউটাৰটো আকৌ ৰিষ্টাৰ্ট হৈছে আৰু ইয়াৰ লগতে আমাৰ ইনষ্টলেশ্যন কমপ্লিট হৈছে। ইয়াৰ পিছত আমি ইয়াত আমাৰ কম্পিউটাৰটোৰ ইউজাৰ নেম দিব লাগিব। মই ইউজাৰ বুলিয়ে দিছোঁ আৰু এই নেক্সটত ক্লিক কৰিব লাগিব। এতিয়া এই পেজটোত পাছৱৰ্ড দিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। যদি আমি আমাৰ কম্পিউটাৰটোত পাছৱৰ্ড দিব বিচাৰিছোঁ, তেন্তে আমি ইয়াত পাছৱৰ্ড এণ্টাৰ কৰিব পাৰোঁ। নেক্সট কৰিছোঁ। এতিয়া আমি ইয়াত আমাৰ উইণ্ডোজ 7 ডিভিডিখনৰ ওপৰত থকা প্ৰডাক্ট কীটো ইয়াত এণ্টাৰ কৰিব লাগিব। মই টাইপ কৰি দিছোঁ। আৰু ইয়াৰ পিছত নেক্সটত ক্লিক কৰিছোঁ।
এতিয়া আমি টাইম জোনটো চেন্নাই, কলকাতা, মুম্বাই, নিউ দিল্লী বাছি ল'ম আৰু নেক্সট কৰিম। এতিয়া আমাৰ কম্পিউটাৰত উইন্ডোজ ওপেন হ'ব লৈছে। আমি আমাৰ কম্পিউটাৰত প্ৰথমবাৰৰ বাবে উইন্ডোজ 7ৰ ডেস্কটপ দেখা পাইছোঁ। উইন্ডোজ 7 ইনষ্টলেশ্যন কমপ্লিট হৈ গৈছে। আজি আমি শিকিলোঁ উইন্ডোজ 7 অপাৰেটিং চিষ্টেমটো এটা কম্পিউটাৰত কেনেদৰে ইনষ্টল কৰিব পাৰি। আজিলৈ ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু এনেধৰণৰ বিভিন্ন কৌশল জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।